নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ঠাণ্ডাৰ দিনত আমি কুকুৰাবোৰক কেনেকৈ ৰাখোঁ সেই বিষয়ে এতিয়া মই আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আমি ৩০০টা সোণালী কুকুৰাৰ পোৱালিক ব্ৰুডিং কৰি আছোঁ আৰু এয়া সন্ধিয়াৰ সময় আৰু এই পোৱালিবোৰক তাপ দিবৰ কাৰণে আমি ইয়াতে ৩০০ পাৱাৰৰ ৰঙা ৰঙৰ বাল্ব জ্বলাইছোঁ আৰু লগতে ওপৰত আমি এটা LED বাল্বো জ্বলাই ৰাখিছোঁ আৰু ইয়াতে আমি প্লেন চিটৰ ব্যৱহাৰ কৰিছোঁ। বন্ধু বান্ধৱীসকল ঠাণ্ডাৰ দিনত যদি আমি কুকুৰাৰ পোৱালি ব্ৰুডিং কৰোঁ তেনেহ'লে প্লেন চিট ব্যৱহাৰ কৰিলে ভাল হয়। প্লেন চিট ব্যৱহাৰ কৰিলে কুকুৰাৰ পোৱালিবোৰে ঠাণ্ডা অনুভৱ নকৰে আৰু এই পোৱালিবোৰক বৰ্তমান আমি দানা পানী খাবলৈ দি দিছোঁ আৰু ইহঁতক আমি বৰ্তমান লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দিছোঁ আৰু লগত কুহুমীয়া গৰম পানী খাবলৈ দিছোঁ আৰু এই পোৱালিবোৰক বৰ্তমান আমি এনেকৈ চোৱা চিতা কৰি আছোঁ। প্ৰথম অৱস্থাত কুকুৰাৰ পোৱালিবোৰক ভালকৈ ব্ৰুডিং কৰিব লাগে। এই পোৱালিবোৰক বৰ্তমানে আমি যেটো ঘৰত ব্ৰুডিং কৰি ৰাখিছোঁ সেই ঘৰটোৰ বেৰবোৰ আমি এনেকৈ তিৰপালেৰে ঢাকি দিছোঁ যাতে বাহিৰৰ ঠাণ্ডা বতাহ এই ঘৰটোত প্ৰৱেশ কৰিব নোৱাৰে আৰু কুকুৰাৰ পোৱালিবোৰক ঠাণ্ডা নালাগে। বন্ধু বান্ধৱীসকল আমি এই ঘৰটোত ডাঙৰ কুকুৰাবোৰক ৰাখিছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে সোণালী কুকুৰা আৰু এই সোণালী কুকুৰাবোৰক বৰ্তমান আমি এই ঘৰটোত ৰাখিছোঁ আৰু ইহঁতক থাকিবৰ বাবে আমি ইয়াতে বাঁহ বান্ধি দিছোঁ। যদি আমি এনেকৈ বাঁহ বান্ধি দিওঁ তেতিয়া কুকুৰাবোৰ এনেকৈ বাঁহৰ ওপৰত বহে যাৰ বাবে কুকুৰাৰ মাজত সাধাৰণতে বেমাৰ আজাৰ বেছিকৈ দেখিবলৈ পোৱা নাযায়। যদি আমি এনেকৈ বাঁহ বান্ধি দিওঁ তেতিয়া কম ঠাইত বেছিকৈ কুকুৰা ৰাখিব পৰা যায়, লগতে কুকুৰাৰ মাজত বেমাৰ আজাৰো কমকৈ দেখিবলৈ পোৱা যায়। যদি কুকুৰাবোৰে মাটিত থাকে তেতিয়া মাটিৰ পৰা সাধাৰণতে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ বিয়পে। সেইকাৰণে যদি আপোনালোকে লোকেল বা সোণালী কুকুৰা পালন কৰে তেনেহ'লে লোকেল বা সোণালী কুকুৰাক থাকিবৰ বাবে আপোনালোকে বাঁহ বান্ধি দিব আৰু এই কুকুৰাবোৰকো আমি যিটো ঘৰত ৰাখিছোঁ তাৰ বেৰবোৰতো আমি এনেকৈ তিৰপাল ব্যৱহাৰ কৰিছোঁ, তিৰপালেৰে এনেকৈ ঢাকি দিছোঁ। এনে কৰিলে বাহিৰৰ ঠাণ্ডা বতাহ কুকুৰাৰ গঁৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। ঠাণ্ডা দিনত ঠাণ্ডা বেছিকৈ হয় আৰু এই সময়ছোৱাত যদি আমি তিৰপালেৰে বেৰবোৰ ঢাকি নিদিওঁ তেতিয়া কুকুৰাৰ মাজত সাধাৰণতে CRD বেমাৰ বেছিকৈ দেখিবলৈ পোৱা যায়। বন্ধু বান্ধৱীসকল ইয়াতে আমি ইনকুবেটৰ মেচিন ৰাখিছোঁ আৰু ইয়াতে বৰ্তমান আমি সোণালী কুকুৰাৰ কণী ভৰাইছোঁ। কিছুদিনৰ পাছতে ইয়াৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ হ'ব। 5ৰ পৰা 6 দিনৰ ভিতৰত ইয়াৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ হ'ব লাগে আৰু ইয়াতে আমি ইনকুবেটৰ মেচিন ৰাখিছোঁ আৰু ইয়াৰ পৰা আমি কুকুৰাৰ পোৱালিবোৰ উলিয়াওঁ আৰু এনেকৈ বৰ্তমান আমি কুকুৰাৰ পোৱালিবোৰ উলিয়াই আছোঁ। কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰি আছোঁ আৰু কুকুৰাবোৰক ডাঙৰ কৰি বিক্ৰী কৰি আছোঁ। ঠাণ্ডা দিনত কুকুৰাৰ মাজত সাধাৰণতে ৰাণীখেত আৰু CRD বেমাৰ বেছিকৈ দেখিবলৈ পোৱা যায়। ৰাণীখেত বেমাৰৰ পৰা কুকুৰাবোৰক বচাবলৈ হ'লে ৰাণীখেতৰ ভেকচিন কুকুৰাবোৰক সময়মতে কৰিব লাগিব আৰু ৰাণীখেত আৰু CRD এই দুয়োটা বেমাৰৰ পৰা কুকুৰাবোৰক বচাবলৈ হ'লে সঠিক তাপমাত্ৰাত কুকুৰাবোৰক ৰাখিব লাগিব। কুকুৰাবোৰক আপোনালোকে যিটো গঁৰালত ৰাখে তাৰ মজিয়াটো আপোনালোকে জেকি থাকিবলৈ দিব নালাগিব। মজিয়াটো শুকান হ'ব লাগিব, লগতে এমনিয়া গেছৰ সৃষ্টি হ'বলৈ নালাগিব। ঠাণ্ডা দিনত কুকুৰা পালন কৰি সফল হোৱাটো ইমান সহজ কথা নহয় আৰু বহুতেই ঠাণ্ডা দিনত সাধাৰণতে কুকুৰা পালন কৰিব নিবিচাৰে। যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক ভালকৈ চোৱা চিতা নকৰে, যদি আপোনালোকে মেনেজমেণ্ট নাজানে তেতিয়া কিন্তু আপোনালোকে বহু টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে আপোনালোকে সাৱধান হ'ব লাগিব, ভালকৈ কুকুৰাবোৰক চোৱা চিতা কৰিব লাগিব, আগতীয়াকৈ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব লাগিব। এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।